এ পঙ্কজ পাঠকে এ মেথি গুটি খুয়ালে পঙ্কজ পাঠকে এ মেথি গুটি খুয়ালে এতে যে ফাটি ফুটি গোল মাজনী তেনে কয়ে ধুনিয়া তেনে কয়ে ধুনিয়া হো। এটা আসলে আমি নিউজ লাইভ চাই থাকোঁ, নিউজ লাইভত দেখোঁ আৰু বেলেগ বেলেগ চেনেলবিলাকত দেখোঁ আমাৰ পংকজ পাঠক বোলা মানুহ এজনে বিধান দি থাকে আৰু ৰাইজে হেনো সেইবিলাক খাই বেমাৰ ভাল হয়। আৰু তাতে আমাৰ দৌকণ ককাইদেউ জীয়েকজনী আকৌ বোলে সেই মিঠি গুটি খাই খাই চেহেৰাটো বৰ ধুনীয়া হৈছে। গতিকে তাকে লৈ মই এটা গীত লিখিছিলোঁ, সেই গীতটো গাইছোঁ। একেলগে সকলোৱে এ দৌকণৰ জীয়েকজনী জাননে মাজনী এ দৌকণৰ জীয়েকজনী জাননে মাজনী কেনেকৈ ধুনীয়া কেনেকৈ ধুনীয়া ঢোল মাজনী তেনে কৰে ধুনীয়া তেনে কৰে ধুনীয়া এ দৌকণৰ জীয়েকজনী জাননে মাজনী দৌকণৰ জীয়েকজনী জাননে মাজনী কেনেকৈ ধুনীয়া কেনেকৈ ধুনীয়া মেথি গুটি খুৱালে পংকজ পাঠকে মেথি গুটি খুৱালে ঢোল মাজনী তেনে কৰে ধুনীয়া তেনে কৰে ধুনীয়া দেহিও আগতে আছিলো দেহা ভিতলীয়া ভিতলি ভিতলীয়া ভিতলি তেললে পিছলি তেললে পিছলি পৰে দেহিও তোকে দেখা কৰা দেহা কলা কলা পৰিছো কলা কলা পৰিছো চিন্তা বেৰি বেৰি চিন্তা বেৰি বেৰি পৰে দেহিও আয় মোরা জলি